আপোনাক এফালে গৈছোঁ জেহৰুল ইছলাম নাই মুভিখন মই চালোঁ মই আজিলৈকে যিমান মুভি চাইছোঁ এই গোটেই মুভিৰ ভিতৰত আটাইতকৈ বকৱাছ মুভি এখন এইখন মুভি যিমান মুভি চাইছোঁ জীৱনত কাশ্মীৰৰ ওপৰত আৰু বহু মুভি চাইছোঁ বা অন্যান্য ডকুমেণ্টাৰী চাইছোঁ কিবা চাইছোঁ আটাইতকৈ বকৱাছ মুভি এখন এইখন আৰু এই মুভিখন আমি কৈছোঁ যে এইখন এণ্টাৰটেইনমেণ্ট হিচাপে কোনোবাই চাব বিচাৰিছে চাওক কোনোবাই জানিব বিচাৰিছে চাওক বা অন্য কোনোবাই তাত কিবা সমল তথ্য বিচাৰি চাব বিচাৰিছে চাওক আমাৰ ক'বলগীয়া একো নাই আপত্তি কৰিবলগীয়া একো নাই কিন্তু মুভিখনে এটা বস্তু ক্লিয়াৰলি তেওঁলোকে এটা লাইনত লৈ যাব বিচাৰিছে যে কোনোবা সন্ত্ৰাসবাদীৰ বাবে কোনোবা এটা সম্প্ৰদায়ক কাঠগড়াত থিয় কৰাব বিচাৰিছে এইটো এটা আপত্তিজনক কথা দ্বিতীয় কথা আজি মুভিখনৰ যি 4জন এয়াৰফ'ৰ্চৰ ব্যক্তিক তাতে গুলিয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে তেওঁৰ ঘৰৰ এগৰাকী আজি কোৰ্টৰ দ্বাৰস্থ হৈছে যে মুভিখন সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অৰ্থাৎ ৰবি খান্না স্কোৱাড্ৰন লিডাৰ ৰবি খান্নাৰ পৰিবাৰ আজি কোৰ্টৰ দ্বাৰস্থ হৈছে যে এই মুভিখন সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় এতিয়া মোৰ কথাটো যদি মই ক'ব যাওঁ যে মুভিখন চৰ্চাত কেতিয়া আহিল মুভিখন চৰ্চাত তেতিয়া আহিল যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী এই সকলোবোৰে মুভিখনৰ প্ৰমোট কৰাত লাগি গ'ল আৰু আটাইতকৈ ডাঙৰ কথা বিবেক অগ্নিহোত্ৰী ইমান ভাগ্যৱান মানুহ যে তেখেতে কোনো 1 পইচা খৰচ নকৰাকৈ প্ৰায় 6 কোটি মানুহে এই মুভিখন প্ৰমোট কৰিছে প্ৰায় 6 কোটি বিজেপিৰ কাৰ্যকৰ্তাই এই মুভিখন প্ৰমোট কৰিছে তাৰ কাৰণে তেখেত ভাগ্যৱান আৰু আজিৰ 6ষ্ঠ দিন চাগে এই 6ষ্ঠ দিনত তেখেতসকলৰ গ্ৰছ ইনকাম প্ৰায় 78 crore সামথিং ইমান প্ৰচাৰ হোৱাৰ পিছতো ইমান দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা গৃহমন্ত্ৰীৰ পৰা বা 6 কোটি বিজেপিৰ কাৰ্যকৰ্তাই প্ৰমোট কৰাৰ পিছতো মুভিখনে এতিয়ালৈকে 100 কোটিৰ ঘৰ চুব পৰা নাই বা ইয়াতকৈ বহু কম চৰ্চিত মুভিয়ে 5 দিনত প্ৰায় 200 কোটি 500 কোটিলৈকে চুইছেগৈ গতিকে এইটো এটা মাৰ্কেটিং ষ্টেণ্ড অন্য একো নহয় এটা মাৰ্কেটিং ষ্টেণ্ড এটা কণ্ট্ৰভাৰ্চি লগাই পেলাই এই মুভিখন দৰ্শকৰ মাজত পঠিয়াই দিয়া হৈছে দৰ্শকে চাওক আৰু এই মুভিখনৰ জৰিয়তে এক কেম্পেইন আৰম্ভ কৰিব বিচৰা হৈছে যিটো আপত্তিজনক কথা এই মুভিখন বকৱাছ বুলি কৈ তেওঁৰ দেশৰ গোটেই ভাৰতবৰ্ষৰ জনমানসকে অপমান কৰিছে আৰু তেওঁ নিজৰ মাইণ্ডছেটটো এক্সপ'জ কৰিছে এক ধৰণৰ যি ধৰণৰ এক মাইণ্ডছেট সত্যটো লুকাই ৰাখিব বিচাৰে ইছলামিষ্ট এই মৌলবাদী জেহাদীবিলাকে কাশ্মীৰী হিন্দুক হত্যা কৰিছে নিৰ্দয় নিৰ্মমভাৱে আৰু কেনেকুৱাকৈ হত্যা কৰিছে তাত কালি মই এটা টকশ্ব'ত আছিলোঁ এজন মুছলমান ব্যক্তি তেওঁ চাই পেলাই কৈছে যে মোৰ অন্তৰ মানে দুখ লাগিছে কিন্তু কিছুমান এনেকুৱা মানুহ আছে যাৰ মানৱীয় অনুভূতি নাই কেৱল ধৰ্মীয় অনুভূতিৰে পৰিচালিত হৈ অন্ধ হৈ পেলাই হিন্দুৰ ওপৰত হোৱা নিৰ্যাতন জাষ্টিফাই কৰিব খোজে লুকাই পেলাব খোজে সেই মানসিকতাৰ এটা প্ৰতিফলন কিন্তু মই এজন সাহিত্য ছাত্ৰ মই এজন চিনেমা সমালোচক অসমৰ ৰাইজে জানে বহুতে এই চিনেমাখনত যিটো সত্য ৰিচাৰ্চ বেছড ট্ৰুথ আজি চিনেমাখন চাই পেলাই কোনোবা দৰ্শকে আহি হুগা কান্দি কৈছে এই যে মাৰি পেলাই গছত ওলমাই থৈছিলে এইজন মোৰ ভাই আছিলে সেই মিছা কথা কৈছে নেকি কোনোবাই যেতিয়া চিনেমাখন চাই পেলাই হুগাই কান্দি পেলাই কৈছে যে মোৰ এই ছোৱালীজনী মোৰ ভনী আছিলে আইডেণ্টিফাই কৰিছে মোৰ ভনী বুলি সেই মাতৃগৰাকী সেই ভনীগৰাকী মিছা কথা কৈছে নেকি নাপায় এটা সীমা থাকিব লাগে সকলো কথাৰে এটা সীমা থাকিব মানৱীয় অনুভূতি থাকিব লাগে আজি সত্য অহা কাৰণে সন্মুখলৈকে অহা কাৰণে এই যিটো জেহাদী মৌলবাদী প্ৰকৃতি সম্পৰ্কে ৰাইজ সজাগ হ'ব বুলি সচেষ্ট হ'ব বুলি সংগঠিত হ'ব বুলি একাংশই ভয় কৰিছে ৰাইজ সংগঠিত হ'লে জেহাদী এজেণ্ডা চলাই নিব নোৱাৰিব ধৰ্ম নিৰপেক্ষতাৰ আঁৰ লৈ একাংশই ধৰ্ম নিৰপেক্ষতাৰ মুখা পিন্ধি এই কামবিলাক কৰি থাকে কংগ্ৰেছ কথাটো কৰিছোঁ মই সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিলে কংগ্ৰেছ চৰকাৰেও শাসন ব্যৱস্থাত থকা সকলৰ লগত ৰাজীৱ গান্ধী চৰকাৰ আছিলে কৈছে তেওঁতো মোৰ বন্ধু মানুহ মই একো কৰিব নোৱাৰো এই ধৰণে এটা কি কৰা হ'ল পৰিৱেশ ৰচনা কৰা হ'ল যি পৰিৱেশত কি হৈ গ'ল আজি মৌলবাদী সংগঠনৰ হাতত মৌলবাদী আৰু ৰেডিকেলাইজ যিবিলাক এলিমেণ্ট সেই ৰেডিকেল এলিমেণ্টবিলাকৰ হাতত আজি কাশ্মীৰী হিন্দু নিৰ্যাতিত হ'ব লগা পৰিস্থিতি ঠিক আছে মই ৰখাইছোঁ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া জেহৰুল ইছলাম কথাখিনি হয় মানৱতাৰ কথা যেতিয়া আহিছে মানৱতাৰ কথা আহিলে তেতিয়াহ'লে আমি এই কথাটো এবাৰ সুধিব বিচাৰিম যে নেলিত যি গণহত্যা হৈছিলে এই গণহত্যাত মানৱতাৰ কথা আছিল নে নাই নেলিত চৰকাৰী তথ্য মতে প্ৰায় 1800 আৰু বেচৰকাৰী তথ্য মতে 10,000 মানুহক এক দিনৰ ভিতৰত হত্যা কৰা হৈছিলে
গৰ্ভৱতী মহিলাৰ পেট কাটি তাৰ সন্তানক জুইত দলিয়াই দিয়া হৈছিলে বৃদ্ধ মানুহক জুইত নিক্ষেপ কৰা হৈছিলে শিশু মহিলাক খেদি তাত হত্যা কৰা হৈছিলে ঘৰৰ ভিতৰত আবদ্ধ কৰি ঘৰ জুই লগাই পেলাই একেবাৰে 400 মানুহক হত্যা কৰা হৈছিলে তাত মানৱতাৰ উত্থেলিত নহয় নেকি সেইবোৰ গণহত্যা নহয় নেকি সেইবোৰ জেনোসাইড নহয় নেকি তাত যিবিলাকে আজিও তাৰ জীৱন্ত সাক্ষী যিবিলাক আছে নেলিত যিবিলাক আছে চাউলখত যিবিলাক আছে তেওঁলোকে আজিও তেওঁলোকৰ দুখ ভৰা যেতিয়া কাহিনীবোৰ কয় তেতিয়া এই সোকল মানৱতাৰ কথা কোৱা সকলৰ দুখ নালাগে নেকি তেতিয়া আজি তেওঁলোকৰ আত্মীয়বিলাক যেতিয়া কয় যে যিজন মানুহক মোৰ পথাৰৰ পৰা সবজি নিপলাই মই দিছিলো যিজন মানুহক মই মোৰ ছাগলী দিছিলো যিজন মানুহক মই মোৰ কি বুলি কয় শাক পাচলি আদি কৰি মই যোগান ধৰিছিলো সেই মানুহজনে আহি যেতিয়া মোক হত্যা কৰিছিলে অমুক মানুহজনে মোক হত্যা কৰিছে অমুক মানুহজনে মোৰ পৰিবাৰৰ পেট কাটি সন্তান দলিয়াই জুইত পেলোৱা দিছে তেতিয়া এই সমাজৰ পৰ্যায় এতিয়া কথাটো হ'ল আজি যদি কোনোবাই কয় যে নেলিত হত্যাকাণ্ড বা চাউলখোৱাত হত্যাকাণ্ড কৰা ব্যক্তিসকল হিন্দু আছিল বুলি তাত মোৰ আপত্তি আছে মই সেইবোৰ দুষ্কৃতিকাৰী বুলি ধৰিম তাত কোন ধৰ্মৰ মানুহ আছিল মই সেইটো নধৰো কিন্তু কোনোবাই যদি কয় যে কাশ্মীৰত হত্যাকাণ্ড কৰা সকল মুছলমান আছিল তাত মোৰ আপত্তি আছে তাত মোৰ আপত্তি আছে কাৰণ কেইজনমান সন্ত্ৰাসবাদী বা যিসকলে সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰিছে যাৰ বন্দুকৰ গুলিৰে এই কাশ্মীৰী মানুহক হত্যা কৰা হৈছিলে তেওঁলোকৰ কাৰণে গোটেই মুছলমান সমাজখনক কোনোবাই কাঠগড়াত থিয় কৰাব আৰু ইয়াত আহি পেলাই কোনোবাই মানৱতাৰ জয়গুণ গাব সকল মানৱতাবাদী দেখাব তাত আমাৰ আপত্তি যদি আপোনাৰ মানৱতা আছে তেতিয়াহ'লে আপুনি কোকৰাঝাৰত যি গণহত্যা হৈছিলে সেইটোৰ ক্ষেত্ৰতো আপুনি খেদ ব্যক্ত কৰক তাতো সেই গণহত্যাকাৰীসকলক উচিত শাস্তি হ'ব লাগে বুলি কওক তাৰ সত্যৰ আধাৰত প্ৰতিষ্ঠিত সকলোবোৰ বিষয় পৰিস্ফুট হ'ব লাগে বুলি কওক সেই গণহত্যাত জড়িত যিসকল ব্যক্তি আজিও মুকলি আকাশৰ তলত মুক্ত মনে ঘূৰি আছে তেওঁলোকক শাস্তি হ'ব লাগে বুলি আজি আপোনালোকৰ সাহস আছে যদি তাত কিন্তু অকল একপক্ষীয়ভাৱে মই নকওঁ যে হিন্দু হত্যা কৰিছে মই কেতিয়াও নকওঁ ৰাখিছো মুছলমানে হত্যা কৰিছে বুলি ক'ব নালাগে হয় ৰঞ্জিত কুমাৰ সমাধান ৰংগিৰ চৰকাৰক মন্তব্য কৰিছে যে AIDF জড়িত হৈ আছে এনেকুৱা ধৰণৰ উদৌ সাৰ পানী যোগোৱা কাৰ্যবিলাকত বিজেপিৰ AIDFৰ প্ৰতি এটা এলাৰ্জি আছে এইটো থাকিব স্বাভাৱিক কথা কাৰণ এওঁলোকৰ যিবিলাক মনোপলি পলিচি আছে এই পলিচিবোৰৰ বিৰুদ্ধাচৰণ কৰিলে এওঁলোকক এলাৰ্জি হয় এইটো স্বাভাৱিক কথা এতিয়া যি কংগ্ৰেছক দুখী আছে UDFক দুখী আছে ঠিক আছে দুখক আপোনালোকৰ সেইখিনি কামেই হ'ল আমাক দুখক কিন্তু যদি মই কওঁ কাশ্মীৰত যেতিয়া কাশ্মীৰী পণ্ডিতসকলক নিগ্ৰহণ কৰা হৈছিল তেওঁলোকক যেতিয়া হত্যা কৰা হৈছিল তেওঁলোকক যেতিয়া তাৰ পৰা বিতাড়িত কৰা হৈছিল তেতিয়া চৰকাৰ কাৰ আছিলে সরকার বিজেপির এলায়েন্সত সরকার আছিল না এলায়েন্সৰ নাছিল বাহিৰৰ পৰা সমৰ্থন দিছিল তেতিয়া বিজেপি ৰব তেতিয়া সরকার বিজেপি জনতা দলৰ সরকার আছিল জনতা দলৰ সরকার আছিল না জনতা দলৰ সরকার আছিল ভিপি সিং এলায়েন্স জনতা দলৰ সরকার আছিল তেতিয়া আপোনালোকৰ বাহিৰৰ নেতাসকলে মন্ত্ৰী আছিল কাশ্মীৰ ঘটনাৰ পিছত বিজেপি সমৰ্থন আৰু যি সময়ত সেই পিডিপি দলে এই আলগাবাদীক যি পিডিপি দলে সাৰপানী যোগায় সেই পিডিপি দলৰ লগত বিজেপিয়ে পিছত চৰকাৰ গঠন কৰা নাছিল নে চৰকাৰ চলোৱা নাছিল নে কিন্তু এই কথাবোৰ যেতিয়া গোটেই তেতিয়া তেওঁলোকৰ হেৰি নহয় এতিয়া ৰঞ্জিত দাই কৈছে যে চাউল খোৱা নেলি এই সকলত যিবোৰ হত্যাকাণ্ড হৈছে তাক গৰিহণা দিছে মই ভাল পাইছো গৰিহণা দিছে কিন্তু কণ্ডিশ্যনটো হ'ল হিন্দু মুছলমান হ'ব নালাগে ইয়াত যেতিয়া কথাবোৰ কোৱা হয় না আৰু এটা কথা আজি আৰু এটা বিষয় উত্থাপন হৈছে মই সেই বিষয়টো উল্লেখ কৰিছো যে এনেকুৱা এটা উদাহৰণ দিছে মই কৈ আছো চাউল খোৱা চাপৰিৰ বিষয়ে চাউল খোৱা চাপৰিৰ 1 কিলোমিটাৰ দূৰত্বত মোৰ ঘৰ মুটকে বৰ বেছি ভালকে হয়তো ৰঞ্জিত দাই চাউল খোৱা চাপৰিৰ বিষয়ে ইমান জানিব পাৰে বাট যিহেতু মোৰ ঘৰ তাতে গতিকে মুটকে বেছিকে নাজানিব চাউল খোৱা চাপৰিত কিমান মানুহক হত্যা কৰিছিল কোনে হত্যা কৰিছিল কোন গৈছিল হত্যা কৰিবৰ কাৰণে কোন কেতিয়া ক'ত গৈ পেলাই ঘৰ জ্বলাইছিলে কেনেকে সেই মানুহবোৰক পথাৰলৈকে উলিয়াই আনি এফালৰ পৰা হত্যা কৰা হৈছিলে কোন তিয় মানুহক ইনষ্টিগেট কৰা হৈছিলে তিয় মানুহে নিজকে অসমীয়া নহয় বুলি কিয় ক'বৰ কাৰণে বাধ্য হৈছিলে এই বহু ইতিহাস আছে এতিয়া আমাৰ কথা হ'ল 35 বছৰ 38 বছৰ আগৰ সেই কেঁচা ঘাট আৰু এটা কথা আছে যে অসমত এতিয়া হিন্দু পলাবলগীয়া হৈছে মুছলমানৰ বাবে এটা উদাহৰণ দিছিল ধুবুৰী ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মা সঁচাকৈ এনেকুৱা হৈছে মানকা ছাৰ মই শুনিছো কথাখিনি মই কথাখিনি শুনিছো
মই কথাখিনি শুনিছো জেৰুলা ঘৰৰ মই কথাখিনি শুনিছো এজন অসমীয়া ল'ৰা হিচাপে মই নিজকে ইমান দুৰ্বল বুলি নাভাবো যে কাৰোবাৰ কাৰণে মই পলাই এই ধুবুৰী বা বৰপেটাৰ পৰা গুচি আহিম ইমান দুৰ্বল অসমীয়া হোৱা নাই মানকাছাৰত শুনক ৰঞ্জিত দা মানকাছাৰত আজিও কেইবাটা মন্দিৰ আছে চাৰিওফালে মুছলমান দুজন 4-5 ঘৰ মানুহেৰে মন্দিৰ আছে আজিলৈকে মানকাছাৰৰ কোনোবা এজন মুছলমান ব্যক্তিয়ে কোনোবা মন্দিৰত এটা শিলগুটি মাৰিছে নেকি ধুবুৰীৰ কোনোবা মন্দিৰত কোনোবা মুছলমানে গৈ পেলাই শিলগুটি মাৰিছে নেকি নাই মাৰা এইবোৰ এটা নেৰেটিভ সৃষ্টি কৰি পেলাই মানুহক ভয় ভীতি দেখুৱাই আপুনি পলোৱা নাই বুলি কৈছে তো এইবিলাক নকৰিব অসমীয়া ইমান দুৰ্বল নহয় অসমীয়া দুৰ্বল নহয় মই এটা প্ৰশ্ন মই আপোনাক যি অসমীয়া খেদি পাৰ কৰাব পাৰে সেই অসমীয়া কাৰোবাৰ ভয় এই বৰপেটাৰ মৌলানা বদৰুদ্দিন আজমলে এই দেশৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ মৌলানা বদৰুদ্দিন আজমলে জড়িত কাশ্মীৰ ফাইলছ বেন কৰিব লাগে বুলি কৈছে আপোনালোকে সেই একেটা কথাই ক'ব চিনেমা চাই ইমতিয়াজ হুছেইন ৰাখিছো হ'ব ইমতিয়াজ হুছেইন মই জেৰুল ইছলাম যিটো সুধিছো বাবু বজৰংগীৰ কথা কৈছে তো নাই বাবু বজৰংগীৰ কথা কৈছে মই উত্তৰটো দিম না বেন কৰিব লাগে বুলি কৈছে বেন কৰিব লাগে বেন কৰিব লাগে বেন কৰিব নালাগে বেন কৰিব এইকাৰণে লাগে শুনক আৰু এটা কথা দা ফাইনেল সলিউশন বুলি এখন ডকুমেণ্টাৰী আছে গুজৰা কাণ্ডৰ ওপৰত সেইখন বেন হৈছে মানে দা কাশ্মীৰ ফাইলছ বেন কৰিব লাগে পাৰজানা বুলি এখন আছে বেন হৈ গৈছে মই ভাবো ঘৃণা বিয়পোৱা যিকোনো চলচ্চিত্ৰে বন্ধ হ'ব লাগে ফাইলছ বেন হ'ব নালাগে কাশ্মীৰ ঘৃণা বিয়পোৱা যিকোনো ছবিয়ে বেন হ'ব লাগে আৰু সকলো মানুহে হিলদল চিনেমা ইণ্ডাষ্ট্ৰীৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে ঘৃণা বিয়পোৱাৰ কাৰণে নহয় কোনোবাই ঘৃণা বিয়পোৱা সেইটো মূল্য হিচাপে তাৰ পৰা ধন উপাৰ্জন কৰিব আৰু সেইটো সমৰ্থন কৰিব নহ'ব ঘৃণা বিয়পোৱা যিকোনো মুভি বেন হ'ব লাগে